প্ৰণৱ নিশাত আৰু মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ আৰু মই আজি এগৰাকী বিশেষ ব্যক্তিৰ ওচৰলৈ গৈ আছোঁ যিগৰাকী ব্যক্তি বৰ্তমান সময়ত যথেষ্ট চৰ্চা আৰু খুব মৰম লগা এগৰাকী কণমানি শিল্পী। মই আজি তেখেতলোকৰ ঘৰলৈ গৈ আছোঁ আৰু তেখেতৰ লগত কথা পাতিম। তেখেত কেনেকৈ ধৰণে থাকে, কি কৰে, সকলোবিলাক আজি দেখুৱাম, গম পাব কোন হয় তেখেত। ভিডিঅ'টো চাওক। मैं उसको कॉलेज में मिला था, लेटर लिख के शुरू हुआ। মোৰ প্ৰণৱ নিশাত আৰু মই জনাইছোঁ যে মই বিশেষ ব্যক্তিৰ ঘৰলৈ আজি আহি আছিলোঁ আৰু তেখেত আমাৰ অতিকৈ কণমানি শিল্পী, নৃত্যশিল্পী আপুন পেগুৰ আৰু লগতে মই তাতৰ লগত আজি উপস্থিত আছোঁ। এয়া আপুনৰ আচলতে প্ৰায় ৰিচেণ্টলি যিটো DID ছিজন 5ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ আছিল, তো গতিকে আপুনে এই ট্ৰফিটো পাবলৈ সক্ষম হৈছিল। লগতে আপোনাৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে, সম্বৰ্ধনা পত্ৰ পুৰস্কাৰ ভৰি আছে আৰু বহুত জেগাতো আছে। আৰু মই প্ৰথমে তাতক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোক ইমানখিনি টাইম দিলে। লগতে আপোনাক কংগ্ৰেচুলেট জনাইছোঁ কাৰণ আপোনালোকে আপুনক এই খিতাপটো পাবৰ কাৰণে সক্ষম হোৱাৰ কাৰণে। আৰু কি ক'ব, মনত কেনেকুৱা লাগিছে? মনত মোৰ বহুত ভাল লাগিছে কাৰণ মই DID মঞ্চত মোৰ নিচিনা মানুহ এজনক আপোনাৰ লগে লগে মই মানে DID মঞ্চত আজি মুভমেণ্ট কৰিব পালোঁ তাইৰ জহেৰে। আকৌ মোৰ জহেৰে তাই তালৈ গ'ল আৰু তেওঁৰ টিচাৰৰ তাত হৰিয়না আছে, মোৰ হৰিয়না আছে, ৰাইজৰ হৰিয়না আছে। এইকাৰণে আজি আপোন DID মঞ্চত ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈ আহিছে। জাৰ্ণিটো আচলতে এই যিটো জাৰ্ণি, তাই ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল, নৃত্য কিমান বয়সৰ পৰা তাই নৃত্য শিকিছিলে, আপোনালোকে কি ধৰণে সহযোগ কৰিছিলে অকণমান জানিব খোজোঁ। তাইক সকলোৱে জানে, তাই এজনী সৰুকালৰ জন্মৰ পৰাই তাইৰ বেমাৰ এটা আছিলে। এই বেমাৰত তাইক 2.5 বছৰ বয়সত অপাৰেশ্যন হৈছিলে। অপাৰেশ্যনটো হৈছিলে কলকাতাত। তাৰপিছত মই মোৰ ঘৰলৈ 2.5 বছৰ বয়সতে আনিলোঁ। তাৰপৰা আহি তেওঁৰ মানে গান, য'ত মোবাইলত গান বাজিলে নৃত্য কৰা দেখিলোঁ। তাৰপিছত আকৌ তাই মানে খোজকাঢ়োতে অলপ পোপায়, দৌৰোতে পোপায়। সেইকাৰণে পুনৰ গৈ পিনে আমি ডক্টৰৰ ওচৰত মানে পৰামৰ্শ এটা ল'লোঁ। এই পৰামৰ্শত তেখেতে ক'লে যে ছোৱালীজনীক এক্সাৰচাইজৰ প্ৰয়োজন হ'ব, তাইক এক্সাৰচাইজ কৰাব লাগিব বুলি ক'লে। তেতিয়া আমি এটাই চিন্তা কৰিলোঁ যে আপোনাক এনেই এক্সাৰচাইজটো নকৰিব চাগে বুলি মই ভাবি তাইক মানে ডান্স স্কুলত ভৰ্তি কৰালোঁ। ডান্স স্কুলত ভৰ্তি কৰাৰ লগে লগে তেওঁ নিজে মানে গানটো শুনি নাচিব, তেতিয়া এক্সাৰচাইজটো ফুল হ'ব, এইটো ভাবি মই তাইক ডান্স স্কুলত ভৰ্তি কৰিছিলোঁ। তাইক এই DID মঞ্চলৈ যাবগৈ বুলি মোৰ অলপো ভবা নাছিলোঁ, কিন্তু তাই লাহে লাহে গৈ তাইৰ স্বাস্থ্যৰ প্ৰতি মই মানে লক্ষ্য ৰাখিয়ে মই মানে ডান্সত ভৰ্তি কৰাইছিলোঁ। আচ্ছা, তাই 2.5 বছৰ বয়সতে আপুনি এইটো দিছিলে নহয় জানো? আৰু তাই যেতিয়া ডান্সটো শিকিছিলে, তাই কি ধৰণে আগ্ৰহী হৈছিলে আৰু কেনেকৈ ধৰণে তাইক আপোনালোকে আগুৱাই নিছিলে? তাইৰ আগ্ৰহটো দেখি মোৰ বহুত ভাল লাগিছিলে। মানে স্কুলত ডান্স স্কুলত যিটো শিকায়, ৰাতি নিজে ইয়াত আহি পিনি নিজে কৰি থাকে। ই পোপাইছে না কি হৈছে ইয়াৰ কোনো মানে গম নলয়, অকল ডান্স কৰা। আৰু আমিও ভাল পাইছিলোঁ কাৰণ তাইক এক্সাৰচাইজ লাগে বুলি কোৱাৰ কাৰণে। পোপাওক নোপোপাওক এইটো মই চোৱা নাই, কিন্তু তাই ডান্সটো কৰি দেখুৱায় আৰু বহুত ভাল লাগিছিলে মোৰ। সেইটো আমি তাই আচলতে ষ্টাৰ্টিংটো শুনিলোঁ, কিন্তু তাৰ মাজতে তাই আচলতে জীৱনটো যথেষ্ট সংঘাতময়। তাতই ক'লে যে 2.5 বছৰ বয়সতে তাই হাৰ্টৰ অপাৰেশ্যন কৰিছিলে কলিকতাত। তাৰ লগতে তেওঁ
সেই 2.5 বছৰ বয়সৰ পৰা পিতৃ মাতৃ দায়িত্ব তাতোই লৈছিলে, আইতাক আৰু ককাকে লৈছিলে। আইও আছে, কাম কৰি আছে, আৰু তাতোই ইমানখিনি দায়িত্ব লৈ আজি ইমানখিনি কৰিবৰ কাৰণে তাতৰ আচলতে সহযোগিতাত বা তাতৰ মৰমতে আচলতে ইমানখিনি সম্ভৱপৰ হৈ উঠিলে। কিন্তু মই এইটো কথাও গম পাইছোঁ যে আপোন পেগু যেতিয়া DID মঞ্চখনলৈ যাব লৈছিল প্ৰথম পৰ্যায়ত, তাতোই আপোনক ইমানে ভাল পায় যে আপোনক নিৰাশ নকৰি তাতোই তেখেতৰ ট্ৰেক্টৰখনকে বন্ধকত দি সেই পইচাৰে আপোন পেগুক বম্বেলৈ পঠাইছিলে। কি ক'ব তাতো? হয়, মই ট্ৰেক্টৰটো বন্ধক দিব লগা হ'ল, কাৰণ কি টকা পইচাৰ কথা আছে। এনেহেন এটা চহৰত যাবলৈ সৰু সুৰা টকাৰে যাব নোৱাৰে, গতিকে লৈ মই মানে বহুতৰ পৰা টকাও বিচাৰিলোঁ, পাইছিলোঁ তেনেকৈ, তথাপিতো নোযোৱাৰ কাৰণে মই ট্ৰেক্টৰটোকো বন্ধকত দিব লগা হ'ল। আজি পৰ্যন্তলৈকে মই উলিয়াব পৰা নাই। কিন্তু ছোৱালীটোৰ ভালৰ কাৰণে ছোৱালীটো মোক যিটো দেখুৱাইছে, তাইৰ ওচৰত টকা খৰচ কৰিও ভাল লাগে। মোৰ ট্ৰেক্টৰ কি, মোৰ ট্ৰেক্টৰ নালাগে, মই নিজকেও কেতিয়াবা বন্ধকত থাকিম বুলি মোৰ মানে মনটো লাগি যায়। কাৰণ তাইৰ পঢ়া শুনালৈকে ধৰি আপোনাৰ যিকোনো কাম কৰে তাইৰ সফল হয়। মানে এইটো দেখি মোৰ টকা খৰচ কৰিবলৈ মই একেবাৰে কুণ্ঠাবোধ নকৰোঁ। আচলতে কি হয়, যি ককাক আইতাকৰ মৰম পায় সিহে আচলতে উপলব্ধি কৰে। আমি বহু ক্ষেত্ৰত দেখোঁ যে আমি ককা আইতাসকলক যথেষ্ট লোকে আচলতে অলাগতিয়াল কৰে। আচলতে এই যি মৰমটো পোৱাজনেহে গম পায়, আৰু সেই সৌভাগ্যৱান। আৰু আমি যিদৰে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেখেতক খেৰসুঁতি আইতাকৰ তত্বাৱধানতে ডাঙৰ দীঘল হৈ ইমানখিনি কৰিলে, আৰু সেই ফলস্বৰূপে মই একে দেখি পাইছোঁ যে আইতাকৰ মৰমত আচলতে ইমানখিনি তাই আগুৱাই গৈ আজি ৰাষ্ট্ৰীয় পৰ্যায় গৈ এটা খিতাপ অৰ্জন কৰি আনিবলৈ সক্ষম হ'ল। আৰু এটা কথা গম পাইছোঁ তাতো, আপুনি ডেকা কালতে খুব নৃত্যৰ প্ৰতি আগ্ৰহী অভিনয় কৰিছিল। কি ক'ব? মই ডেকা কালত মানে বহুত নৃত্যটো মোৰ কাৰণে মই বহুত ভাল পাওঁ। নৃত্য বুলি নহয়, গীত মাত, বাদ্যযন্ত্ৰ, ঢোল বজোৱা, ইমানলৈকে মই মানে মোৰ যিকোনো ইনষ্ট্ৰুমেণ্টটো, যি ইনষ্ট্ৰুমেণ্টেই নহওক মই অলপ চুব পাৰোঁ। মানে একেবাৰে নোৱাৰোঁ। মানুহে মই বজোৱা দেখিলে নজনা মানুহে ভাল বজাইছে বুলি ক'ব, জনা মানুহজনেহে জানে যে তেওঁ বজাব নাজানে। কিন্তু মই ইমান মই ভালকৈ বজাব নাজানো, তথাপিতো মোৰ ইচ্ছা থাকে মানে বজাবলৈ, আগ্ৰহ মোৰ বহুত থাকে মানে। আচ্ছা তাতো এতিয়া এটা কথা সুধোঁ, এতিয়া আমি সেইখন মঞ্চলৈ উভতি গৈছোঁ, আৰু পৰিৱেশবিলাক কেনেকুৱা? আজি গৈ আপুনি অসমৰ ধেমাজি আৰু এই কচুতলী অঞ্চলৰ পৰা, গোগামুখৰ ইয়াৰ পৰা গৈ বম্বেত 6 মাহ কাল থাকি আহিলে, বিভিন্ন ব্যক্তি লগ পালে, ছুপাৰষ্টাৰসকলক লগ পালে, একেখন মঞ্চতে থাকিলে। আপোনাৰ এটা খুব জনপ্ৰিয় ডায়লগ আছিলে, অঞ্জলি, নহয়নে? আপোনাক বহুত তাতে মৰম কৰা দেখিছোঁ আমি, তাতো বুলিয়ে চবেই আপোনাক মাতে। আৰু তেখেতলোকৰ মনোভাৱ বা তেখেতলোকৰ থকাৰ যিটো ষ্টাইল কেনেকুৱা ধৰণৰ, তাত আপোনালোকৰ ব্যৱহাৰ কেনেকুৱা ধৰণৰ? তাত তেখেতলোকৰ ব্যৱহাৰ পাতি বহুত ভাল আছিলে, কাৰণ তেখেতলোকে ভাল কাৰণে ময়ো ইমানটো সুবিধা পাইছোঁ আৰু সুবিধাও দিছে। এই সুবিধাখিনি তেখেতলোকৰ মৰমৰ চেনেহৰ কাৰণে এইখিনি সুবিধা মই পাইছোঁ। তেখেতলোকে মোক মৰম চেনেহ নথকা হ'লে এইখিনি সুবিধা নিদিলে হয়। অকল আপোনাৰ কাৰণে বুলি নহয়, তেখেতলোকৰো মৰম আছে। তেখেতলোকে যিটো আমাৰ অসমৰ মানুহক বেছি ভাল পায় নেকি, এনেকৈ যেন লাগিলে মোৰ। মানে অসমৰ মানুহবিলাকৰ প্ৰতি তেখেতলোকৰ বহুত মানে আদৰ আৰু মানে ক'বলৈ নাই আৰু, ইমানেই ভাল পায়। আৰু কৈও ডান্সৰ কিংবিলাক অসমতে আছে বুলি কয়, সেইকাৰণে তাতো শুনি ভাল লাগিলে। সেইকাৰণে তাত শুনি অহা কথা আপোনালোকে মনত ৰাখিব, ডান্সৰ মানে যি বহু প্ৰতিভা আচলতে তাৰ পৰা আহি অসমৰ পৰা আহিলে জিকে, গতিকে আমাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈছে। কিন্তু সহযোগিতা, তাতৰ দৰে সহযোগিতা লাগিব, মৰম লাগিব, আৰু এই উৎসাহটো লাগিব, তেতিয়াহে আপোনাৰ দৰে আৰু প্ৰজন্ম গৈ থাকিব। হয়, এইকাৰণে মই অনুৰোধ কৰিছোঁ পেৰেণ্টছসকলক, বিশেষকৈ ল'ৰা ছোৱালীৰ প্ৰতি অলপ যত্ন ৰাখক। ল'ৰা ছোৱালীৰ প্ৰতি অলপ, ল'ৰাই যিটো বিচাৰে এইটো বিচাৰে, মানে যোনটো কৰিব বিচাৰে এইটো কৰিব দিয়ক। বেয়াটো কৰিবলৈ দিবলৈ কোৱা নাই মই,
ডান্স কৰিবলৈ ইচ্ছা কৰিছে ডান্স কৰিব দিয়ক, পঢ়িব ইচ্ছা আছে পঢ়িব দিয়ক, খেলা ধূলা কৰিব ইচ্ছা আছে খেলা ধূলা কৰিব দিয়ক। চবটোৱে একেই নহয় জানো? গীত মাত যেনেকৈ কৰিব পাৰে গীত মাত একেই, চব একেই। DID মঞ্চত আপুনি আজি গৈছে, আপোনাৰ নিচিনা আৰু বহুত ওলাওক আৰু ওলাবও। আমাৰ ইয়াৰ পৰা আমাৰ ধেমাজি ডিষ্ট্ৰিক্টো কম নহয়। এতিয়াৰ পৰা আপোনাক দেখি প্ৰস্তুতি চলিব আৰু চলাই থাকিব। আপোনালোকৰ আশীৰ্বাদত, অসমৰ আশীৰ্বাদত আপোন আজি DID মঞ্চত পৰা ফাৰ্ষ্ট ৰানাৰ আপ হৈ আহিছে। আপোনালোকৰ আশীৰ্বাদ নথকালেও, অসমৰ আশীৰ্বাদ নথকালেও আজি তাই ইমান দূৰলৈ আগবাঢ়িব নোৱাৰিলেহেঁতেন। অকল ডেন্সৰ দ্বাৰাই অকল নোৱাৰে, তাক জনসাধাৰণো লাগে। জনসাধাৰণ নহ'লে কোনো কামেই নহয়। আচ্ছা, তাতো আৰু এটা কথা জানিম, সেই মঞ্চখনত আপোনাক সকলোৱে মৰম কৰে আৰু আপোনাৰ যি ধৰণে আপোনাক তেখেতলোকে আদৰ সাদৰ কৰে, আমাৰো দেখি গৌৰৱান্বিত হয়। আৰু খুব এটা আপোনাৰ জনপ্ৰিয় এটা ডাইলগ আপোনাৰ এতিয়া ইতিমধ্যে ভাইৰেল হৈছে, অঞ্জলি। অকণমান আমাৰ দৰ্শকসকলৰ কাৰণে শুনাব নেকি? আচ্ছা, মই শুনাম বাৰু। কাহিনীটো কম, কাহিনীটো জানিম আচলতে আপোনাৰ সেই ডাইলগটো কিয় ক'ব লগা হ'ল? এই ডাইলগটো ক'ব লগা কাৰণটো হ'ল কি, আপুনি বিশেষকৈ মোক কয় আৰু যে শিল্পা মেমক কৈছিলে, মেম মেৰা तातोकुप सीधा साधा आदमी है, आपका जैसा हीरो बना देना, आप लोग जैसा हीरोइन है ऐसा हीरो बना देना तातोकु ऐसे এনেকৈ কৈছিলে মানে আপোনাৰো মানে এজ এ হিৰো, তাতক আচলতে হিৰো দেখিবলৈ মন আছে। আচ্ছা, খুব মানে নৰ্মেলকৈ বহি থাকে, তাতো খুব চিধা চদা মানুহ, তাকো হিৰো বনাই দিয়ক বুলি তেওঁৱে মানে আগতে কয়। এইকাৰণে তেখেতলোকে তেওঁৰ উইংছ যিটো খোজে, যিটো দিয়ে, আপোনাৰ এইটো ইহঁতে ফিল আপ কৰে। যেনে মই কওঁ আপোনাৰ যিকোনো যি কৰিবলৈ কয়, আপুনি যি কৰিবলৈ কয় মই তাকেই কৰোঁ বুলি মই DID মঞ্চত কথা দিয়া আছিলে। এইমতে আপুনিও যি বিচাৰে মই তাক কৰি দিব লগা হয়, জানক নাজানক মই কৰি দিলোঁ। তাতে শিল্পা মেমৰ লগত বহুত ভাল লাগিলে। শিল্পা মেমো খুব ভাল, কথা বতৰা ভাল। তাইৰ প্ৰতি মোৰ এতিয়াও মানে বহুত মৰম আছে, শ্ৰদ্ধা আছে। তাইৰ ডাইলগ এটা যেনে আমাৰ ধড়কন মুভি আচলতে সুনীল ছেট্টী যিটো কিৰদাৰ আছিলে তাৰ এগেইনষ্টত আপুনি সেইখন মঞ্চত আচলতে কৈছে, খুব জনপ্ৰিয় হৈছিলে। অকণমান শুনিম। अंजलि तू मुझे भूल जाए हो नहीं सकता और मैं तुम्हें भूल जाऊं होने नहीं दूंगा। क्या बात, क्या बात, क्या अंजलि मैं तुम्हें भूल जाऊं हो नहीं सकता और तुम्हें मुझे भूल जाए होने नहीं दूंगा। এই ডাইলগটো মোক ক'বলৈ দিছিলে, কিন্তু মই ইমান নাজানো হিন্দীটো, কিন্তু মই বহুত চাহেৰিলৈ মই মানে ক'লোঁ বহুত তাত, হ'লেও চাহেৰিবিলাক এটাই তাত প্ৰকাশ হৈছে। এনেই ধেমালি ধুমুলা কৰোঁতে আমি চাহেৰি কৈ থাকোঁ, মোৰ চাহেৰি শুনি তেখেতলোকে বহুত ভাল পাইছিল। আচ্ছা, তাতো এটা কথা কওক, বম্বে যিখন মঞ্চ, যিসকল মানুহ আৰু আপুনি ইয়াৰ তাত যেতিয়া গৈছিলে অনুভৱ হৈছিল নে তাত আছোঁ নে ইয়াত আছোঁ, বা ঘৰলৈ মনত পৰিছিলে এনেকুৱা ধৰণে কিবা? কাৰণ আপোনালোকৰ জাৰ্ণিটো প্ৰায় অতি কমে ছমাহ লাগে, গতিকে এই ছমাহ আপোনালোকৰ কেনেকৈ ধৰণে তাত আচলতে কটালে? মোৰ বহুত অনুভৱ হৈছিলে তাত। অনুভৱটো এনেকৈ হৈছিলে, মই সঁচাকৈও আপুনি কোৱা আগতে মই তাত আছোঁ নে ইয়াত আছোঁ, এই কথাটো সঁচাকৈও ক'বলগীয়া হয়। কাৰণ এনেকুৱা ষ্টাৰবিলাক লগ পাইছোঁ, হিৰ'ইনবিলাক লগ পাইছোঁ, মই সঁচাকৈও মানে না স্বৰ্গত আছোঁ না পাতালত আছোঁ, তেনেকুৱা লাগি গৈছে। মানে মোৰ লাকটো মই কেতিয়াবা অনুভৱ কৰোঁ, মোৰ লাকটো সঁচাকৈ বহুত ভাল, কাৰণ মই আজি আপোন পেগুৰ কাৰণে। আচলতে কি জানে তাতো, এই আপোনক লৈ আপোনাৰ যি সহযোগিতা, যি মৰম, যি আপুনি দায়িত্ব পালন কৰি আছে, আপোনাক নিজক কষ্ট কৰি আপুনি কৰিছে, আচলতে সেই ফল আচলতে আপুনি পাইছে, মই অনুভৱ কৰোঁ। আৰু সেইটো কাৰণে কওঁ সকলো দৰ্শকক যে সহযোগ কৰক। সৰু কালতে একেবাৰে প্ৰথম অৱস্থাত ই
এইটো ট্ৰফি প্ৰথম আনিছে, বহুত ভাল লাগিছিলে তেতিয়াও। তাৰপিছততো বহুত আছে মানে ইয়াত তাইৰ মানে এইবিলাক বাৰু কিছুমান ইয়াতো আছে, এইবিলাক চব মানে আছে বাৰু। এইখিনিতে এটাই অনুৰোধ, যদি ব্যক্তিসকলে চাই আছে, আমাৰ বৰমূৰীয়া ব্যক্তিসকলে, যদি পাৰে ঘৰখন দেখিছে আপোনালোকে, খুব বেছি দুখ লাগিছে মোৰ ইয়াত আহি পেলাই, কিয়নো এটা কাৰণে ভাল লাগিছে, এইখন ঘৰৰ পৰা গৈ যে তাই আজি ইমানটো সফল হৈছে, ভাল লগা কাৰণ। দ্বিতীয় কথাটো, এই ট্ৰফিসমূহ, এই এৱাৰ্ডসমূহ আচলতে ৰাখিবলৈ এটা সঠিক জেগা নাই, টেবুলখনত ৰাখিছে, গতিকে এইটো দেখি দুখ লাগে। যদি কোনোবাই চাই আছে, আপোনালোকে ব্যক্তিসকলে এইবিলাক অকণমান যদি সহায় কৰিব পাৰে, সহায় কৰি আপোনালোকে উপকৃত কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু শেষত মই তাতক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে, আৰু বহুতো মৰম। চিকেন লেগ পিচ খাই আপোনে ভাল পায়, যদি কোনোবাই গেষ্টে যদি আপোনাক নিমন্ত্ৰণ জনায়, চিকেন লেগ পিচ কিন্তু ৰাখিব। আৰু আপোনে গানো গাব জানে, হা? কোনটো গান শুনাবা?